মৰমৰ চেনাই ধন। পোনপ্ৰথমে মোৰ ইয়াৰ সমস্ত মৰম তোমালৈ যাচিছোঁ। ইয়াৰ কথাবোৰ তোমাক জনোৱাৰ বাবেই চিঠিখন লিখিছোঁ। সকলোবোৰ কথাটো ফোনেৰে কোৱা নাযায়, সকলোবোৰ কথাটো মেছেজেৰে জনোৱা নাযায়। চিঠিখনৰতো কেতিয়াবা প্ৰয়োজন হয়। বাৰু কেনে আছা বাৰু তুমি? ভালনে তোমাৰ? বহুবাৰেই সোধোঁ তোমাক কেনে আছা। আজি আকৌ এবাৰ সুধিছোঁ কেনে আছা বাৰু তুমি? সঁচাই ক'বা না, কেনে আছা বাৰু তুমি? ক'বলৈতো তোমাক বহুত কথাই থাকে, কিন্তু সময়ত যে ক'বই নোৱাৰোঁ। সেইবাবেইতো চিঠিখনৰ সহায় ল'বলগীয়া হয়। কিন্তু নাজানো চিঠিখনেও বাৰু সহযোগিতা কৰিবনে নাই। আচলতে কি জানা, শব্দবোৰ লুকাই যায়। তোমাৰ কথা ভাবিলেই শব্দবোৰ হেৰাই যায় নিসংগতাৰ মাজত, নিঃশব্দতাৰ মাজত। বৰষুণে জীপাল কৰা এই ধুনীয়া সেউজী ধৰা, পাহাৰৰ লগত ডাৱৰবোৰে লুকা-ভাকু খেলিছিল। ৰঙা ৰঙা কৃষ্ণচূড়াবোৰ দলিচা পাৰি দিছিল তোমাক লগ পাব যাবৰ বাবে। বাটত ৰাধাচূড়া মোৰ মন গৈছিল, গুজি যাওঁ নেকি খোপাত এপাহি ৰাধাচূড়াৰ ফুল। লৈ যাওঁ নেকি তোমাৰ বাবে এমুঠি হালধীয়া হাঁহি, সোণাৰুৰ হালধীয়া হাঁহি। এজাৰবোৰ দেখি মনত বৰ বেজাৰ লাগে। হ'ব বাৰু কথাবোৰ কোৱা, ক'ব পাৰিম জানো তোমাক কেতিয়াবা হৃদয়খন খুলি সকলোবোৰ কথা। নাজানো আজি কিমান দিনৰ মূৰত তোমাক লগ পালোঁ। নাজানো কি ভাষাৰে, কি কথাৰে, কি শব্দৰে প্ৰকাশ কৰিম এই কথা। তথাপিও কওঁ ভাল লাগিল দিয়া। কিন্তু ভাল লাগিল বুলি ক'লেই জানো সকলো শেষ হৈ যায়? তাতেও লুকাই থাকে ৰহস্য, নহয় জানো? বিহুৱানখনটো তোমাৰ বাবেই সাঁচি ৰাখিছিলোঁ। বহাগটো কেতিয়াবাই গুচি গ'ল, তোমাৰ সময়েই নহ'ল। হয়তোবা এনে কোনো প্ৰেয়সী নাই যে জেঠ মাহতো বিহুৱান দিয়ে। আহোঁতে গোটেই বাটটো তোমাৰ কথাই ভাবি আহিলোঁ। অতি সোনকালেই ঘৰ পালোঁ। নাজানো ইমান পৰ কিনো কথা ভাবি আহিলোঁ। হেই শুনি আছানে বাৰু তুমি? তোমালৈ মোৰ মৰমবোৰ আকৌ এবাৰ যাচিলোঁ। আজিলৈ সামৰিছোঁ। উত্তৰ দিবা, তোমাৰ জান মাইনু।